শিল্পা সে ফিগাৰ তাই ফিগাৰটো চা নটি বাৰেঘৰীজনী গোটেইজনী ধোঁৰা হাপে আৰু মই এবাৰ এই বেকগ্ৰাউণ্ড মিউজিকটো নাইকিয়া কৰি দিছোঁ তাৰ পাছত তোমালোকে মৰম কলিজাসকল চোৱাচোন এই ধোঁৰা হাপৰ নিচিনা লাগিছে নাই তাই ফিগাৰটো তো ধোঁৰা হাপৰ নিচিনাই লাগিছে গতিকে নিজৰ মানে কি অকাত চাই কাম কৰিব লাগে পকৰত নাই চাল বাকনি মদ খাই তিন টেকেলি দেখাত লাগিছে গেলি তাই ভাবিছে বৰ মৰম লগা লাগিছে বুলি একো মৰম লগা নাই তোৰ সেই ধোঁৰা সাপৰ নিচিনা ফিগাৰটো দেখুৱাই অসমৰ ল'ৰাবিলাকক বলিয়া কৰিম বুলি ভাবিছ মিছা ভাবিছ কোনো বলিয়া নহয় তোৰ নিচিনা ধোঁৰা সাপ এজনীৰ লগত কোনোবা বলিয়া হ'ব নি কাম নাইকিয়া চব Good morning. আয়ো গুড মৰ্নিং দিব যাওঁতে উল্টা কৰি দিয়া পাছত যদি মেখেলাখন অকণমান মেল খাই গ'ল দিন তেতিয়া আকৌ বেড মৰ্ণিঙে হৈ গ'ল দিন ৰাতিপুৱা খেচেৰিজনী হেৰিখন দেখিলোঁ বুলি মাজে মাজে খাই চাদৰ মেখেলা পিন্ধিব লাগে কেতিয়াবা দিন ৰাম ইমান দি গৰম উঠি গ'ল এতিয়া বডিটো হাৱা পাইছোঁ মই মানে এইবোৰ পিন্ধি মই আধা ঘণ্টাও ক'ৰবাত যাব নোৱাৰোঁ মোৰ মূৰটো ঘূৰাই যায়গৈ মই সেইবোৰ পিন্ধি যাব লাগে সেইকাৰণে মই বিয়া সভা এইবোৰ মানে পাৰ্টি বগৰা চব এৰিলোঁ কেলে হয় গাইজ তাই বোলে গৰম লাগিছিলে সেইকাৰণে এই চাদৰ মেখেলা এইবিলাক খুলি মেলি চব পেলাই দিলে তই এটা কাম কৰিব পাৰ আৰু অকণমান গৰমটো লাগি আছে নহয় আৰু অকণমান তই হাৱা খাব পাৰিবি আৰু অকণমান তোৰ ঠাণ্ডা লাগিব ইমান গৰম অনুভৱ নকৰ তই এটা কাম কৰ তোৰ গাত যে লাগি আছে টুকুৰাকেইটা সেইকেইটা খুলি পেলাই দে যা লেংটা হৈ ধুনীয়াকৈ ৰাইজক দেখুৱাই থাক ইমান এনেকৈ দেখুৱাতকৈ ৰঙা ৱাৰ নীলা ৱাৰ আৰু কিবা ৱাৰ আছে যদি চব শ্বৰ্ট হৈ এজনী আধা পাগল হৈ গ'ল আৰু আধা পাগল নহয় ফুল পাগলেই হ'ল মেখেলা চাদৰ খুলি যদি এইবিলাক দেখুৱাব পাৰিছে তেন্তে কাইলৈ পৰহিলৈ চাগে লেংটাও হৈ দেখুৱাব মোৰ মানে এটা ফিল হয় कैसा लगा मेरा मजाक तिनसुकिया डिस्ट्रिक्ट के छोकरा लगी भाई एक बार खातिर प्यार मोहब्बत छोड़ी दे पारबो लेकिन हाड़िया और बीड़ी खाते कखनो नहीं छोड़बो लाउडा याद रखी भाई আরে ভাই তহঁতক দেখাতে লাগিছে তহঁতি যে মদাহী আৰু তহঁতি ভাঙুৱা তহঁতি নকলেও হ'ব কিন্তু এটা কথা কওঁ তহঁতি মদাহী হৈ থাক কিন্তু তিনিচুকীয়াখনৰ নাম কিয় বদনাম কৰিছ তিনিচুকীয়াত কি চব মদাহী ভাঙুৱা নি মক্কেলকেইটা গাত নাই বোলে চাল বাকনি মদ খাই তিন টেকেলি এই ঘটি কথা পাতিবলৈ বাদ দে এই তিনিচুকীয়াখন তহঁতৰ বাপেৰৰ নহয় তিনিচুকীয়াখন তহঁতৰ মাৰ বাপেৰৰ নহয় ইমান ডাঠি ক'বলৈ আমি তিনিচুকীয়া ল'ৰা হয় আমি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড চকৰি টকৰি এৰি দিব পাৰোঁ কিন্তু আমি কি নেৰোঁ মদ নেৰোঁ শুকান বিড়ি নেৰোঁ তহঁতি কেলা শুকান বিড়ি খোৱা মানুহে হয় কিন্তু তহঁতি তিনিচুকীয়া বদনাম নকৰিবি নহ'লে চেণ্ডেল খুলি মুখত থাপৰিয়াম তিনিচুকীয়াখন তহঁতৰ বাপেৰৰ নহয় গতিকে মৰমৰ কলিজাসকল এইটো কিবা ৰিলে হ'লনে প্ৰথম দেখুৱালে তাই টিকাটো তাৰপৰা দেখুৱালে তাইৰ ভাগৰ ফিটাডাল তাৰপাছত মুখখন এনেকৈ এইটো কি বালৰ ৰিল হ'ল ইমান যদি টিকা ফিটা এইবিলাক দেখুৱাবলৈ আছিলে তহঁতি কেলা মই কি ক'ম আৰু তহঁতি এটা কাম কৰিব পাৰ গোটেইটো কাপোৰৰ ওপৰত দাঙি মেলি দেখুৱাব পাৰ অকণমান কিয় এনেকৈ কাপোৰৰ ওপৰত টিকাটো দেখুৱাব লাগে নটি বাৰেঘৰীহঁত গ'লে লাজ পাওঁ कहाँ से आते हैं গাইজ ব্ৰেকআপৰ পিছত ভিডিঅ' ভাইৰেল আৰু এক্সামৰ পিছত পেপাৰ ভাইৰেল অকল আমাৰ এই অসমখনতেই হয় তোৰো মানে ক'ৰবাত ভিডিঅ' চিডিঅ' ভাইৰেল হ'ল সেইকাৰণে তই এইষাৰ কথা ভালকৈ জান অসমত যে পেপাৰ ভাইৰেল হ'লে আৰু কি বুলি কয় ভিডিঅ' ভাইৰেল হয় ব্ৰেকআপৰ পাছত এক্সামৰ আগত পেপাৰ ভাইৰেল হয় এইবিলাক যে কথা কৈছ তোৰ চাগে কাৰোবাৰ লগত খেলখন কৰোঁতে ভিডিঅ'টো ভাইৰেল হৈ গ'ল তই সেইকাৰণে এইবিলাক বৰ ভালকৈ জানো সেইকাৰণে এইটো টপিকৰ ওপৰত মাজে মাজে তই দুই এটা কথা ক'বলৈ আহ অলপ লুকাই মেলি থাকিবি কেতিয়াবা আকৌ বেছি ভাইৰেল হৈ গ'লে য'ত ত'ত যি টি পৰি যাব তেতিয়া গমেই নাপাবি কি পৰিব আৰু ক'ত পৰিব এনেকুৱা কি কাম আছে যিটো কাম নেকি মানুহে ৰাতি কৰিহে মজা পায় দেই কি কাম বাৰু গাইজ কোনে কোনে জানে কমেণ্ট কৰিবা দেই পৃথিৱীত আৰু তহঁতি প্ৰশ্ন বিচাৰি নাপালি ঐ তহঁতিহে কেলা শিক্ষিত মানুহ পৃথিৱীৰ গোটেই পৃথিৱীত টিচাৰ মিচাৰ মাষ্টৰণী শাস্ত্ৰণী য'ত যিমান আছিলে তহঁতিয়ে ৰাতিৰ কথাহে
বাৰে বাৰে প্ৰশ্ন পায় ৰাতি মানুহে কি খুলি শুৱে ৰাতি মানুহে কি কৰে ৰাতি মানুহে ক'ত শুৱে অকল তহঁতৰ মনলৈ সেইবিলাকেই চিন্তা আহি থাকে নটি বাৰেগৰিহঁত অকণমান কেতিয়াবা ক খ গ ঘ উঙ প্ৰথম চ এইবিলাক পঢ়ি মেলি প্ৰশ্ন উত্তৰ দুই এটা এই জি কে কুৱেশ্যনৰ পৰা দি চাবিচোন ৰাতি মানুহে শুৱে কি পিন্ধি শুৱে কি খুলি শুৱে কি খায় ৰাতি কি কৰে সেইবিলাক যে কৈ থাক অকল মানে মানুহক ডাবল মিনিঙত বেয়া বেয়া কথাবিলাক কৈ থাকিবি খেচেৰিহঁত নিজে খেচেৰি যে লোককো খেচেৰি বুলি ভাবোঁ खत्म बाय बाय टाटा गुड बाय गया তোকে জুমি জুমি চাওঁ মইনা কিনো কৰিবি এই হাতীহেন পেটডাল ইমান ধুনীয়া বগা নাৰীটো দেখুৱালি জোকাৰি আছ বাৰে বাৰে চকুটো তালেহে যায় নকলেও নোৱাৰো ফটা মুখ ওলাই পৰিলে কেলা হয় ভকতৰ দুখ কি কবি এনেকৈ জোকাৰি মেলি নাথাকিবি বাৰে বাৰে চকুটো তালৈকে যায় কোৱাৰ পাছত তই অভদ্ৰ লখিমপুৰ ৰোষ্টাৰ বয় অকল মাইকীৰ এইবিলাকহে চাই থাকে তহঁতি যদি দেখুৱাই আমি নেচাম নি নটি বাৰেগৰিহঁত গতিকে মৰমৰ কলিজাসকল আজি ভিডিঅ'খিনি ইমানখিনি আছিলে যদি চাই ভাল পালা তেতিয়া পেজটো ফ'ল' এটা কৰি দিবা আৰু যদি ইউটিউবত চাই আছা কোনোবাই তেতিয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইবটো কৰি কাষত থকা বেলটো ক্লিক কৰি থবা এনেকুৱা ধৰণৰ মজা মজা একদম ৰ'ষ্টিং পাই থাকিবা মই ঠুকি থাকিম চব ফালৰ পৰা আৰু এটা কথা কওঁ কিছুমান মানুহে মোক কয় তোৰ কাম নাই তই অকল মাইকী মানুহবিলাকৰ লাগি থাক বোৱাৰীবিলাকৰ এইবিলাক বস্তু চাই থাক কোনে কি পিন্ধিছে নাই পিন্ধা গতিকে এটা কথা কওঁ অসমীয়া বোৱাৰী এজনীয়ে যদি ভুল কৰে অসমৰ বোৱাৰী এজনী বা অসমৰ ছোৱালীজনী যদি কিবা এটা ভুল কৰে আমি অসমীয়া ল'ৰা এটা হিচাপে শুদ্ধ কৰি দিয়াটো আমাৰ দায়িত্ব বেয়া কথা কৈ শুদ্ধ কৰিব পাৰিলে বেয়া কথা কৈ কৰিম ভাল কথা কৈ ক'ব পাৰিলে ভাল কথা কৈ কৰিম গতিকে ইয়াত কোনো কি বুলি কয় এইটো ভদ্ৰগিৰি দেখাব নাহিব যদি ইমান ভদ্ৰগিৰি দেখাবলৈ আছে ভিডিঅ'টো নেচাব সিমানটোৱে ক'লোঁ আৰু গতিকে ভিডিঅ'টো অকণমান শেষলৈকে শ্বেয়াৰ চাট মাৰি দিয়া চবকে গতিকে আজিলৈ এৰিলোঁ বাই বাই লাভ ইউ অল